আইচক্ৰীম আনিছা ভাল লাগে দেখোন এটা কালে আনিছা আজি কচু আৰু দালি বনাইছোঁ আৰু বেলেগ একো বনোৱা নাই ঢেকীয়া ভাজি থৈছোঁ আৰু এয়া মানে কি মই ডাইৰেক্ট দালিখিনি তিয়াই থৈ দিওঁ অকণমান দেৰি তিওৱাৰ পিছত কচুবিলাকো লগতে কাটি নিমখ হালধি দি মানে লগতে জিৰা আৰু শুকান জলকীয়া দি ভাজি দিওঁ পিঁয়াজ চিয়াজ নিদিওঁ জিৰা গুটি দি তেল মাৰিলে মই বহুত ভাল পাওঁ আৰু দুটামান চিটি মাৰি দিয়ে বহুত টেষ্ট হয় দালিখন কুকাৰত বনোৱা দালিখন খাই বহুত ভাল লাগে আৰু সাফৰটো খুলি মই ধনিয়া পাত অলপ দি দিলোঁ ধনিয়া পাত দিলে খাই ভাল লাগে আৰু সিফালে ঢেকীয়াও ভাজি থৈছোঁ কি খবৰ আপোনালোকৰ মই এনে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আমিও ভালে আছোঁ আৰু আজি মই স্কুলত শুনক থৈ মেলি আহিলোঁ ৰাতিপুৱাতে আৰু এতিয়া বাৰু সময় হ'ল আনিবই সময় হৈ গ'ল আৰু ইমানেই ৰ'দ দিছে আজি ইমান গৰম নহয় ভিতৰত থাকিবই পৰা নাই কিমান ঘাম ওলাই আছে দেখিছে না মানে ইমানেই ঘামো আৰু মই এনেকৈ আজি কাটা ব্লাউজ পিন্ধি ওলাইছোঁ দেই ভিডিঅ'ত আৰু কাটা ব্লাউজ পিন্ধি মানে মই ঘৰত তেনেকৈ নাথাকোঁৱে ডাঙৰ মানুহৰ আগত বহুত লাজ লাগে মোৰ কাটা ব্লাউজ পিন্ধিবলৈ ঘৰত যে দেউতাহঁতৰ আগত আৰু আলহী থাকিলেতো কোনোবা ল'ৰাবিলাক থাকিলেতো ভুলতো নোলাওঁ দেউতাৰ আগতে লাজ লাগে আৰু ইয়াত আছোঁ আৰু ৰুমত ইমান গৰম উঠিছে কিন্তু আজি কাপোৰ মানে কাটা ব্লাউজটো নিপিন্ধিলে মই থাকিব পৰা নাই ইমানেই প্ৰচণ্ড গৰম আৰু কি বুলি ক'ম ঘাম ওলাই আছে আৰু বহুত ৰ'দ দিছে আজি ইয়াত ভাত পানী বনাই হৈ গ'ল আৰু চাহ তাহ খাই ল'লোঁ বাৰু ভাত বনাই হ'ল আৰু শুনক আনি পেলাই ভাত খামহি আৰু দালি চালি বনাইছোঁ তেনেকৈ আৰু সেইটো আহি পোৱাহি নাই তাকে শুনক আনিবলৈ ময়ে যাব লাগিব তাক থৈও আহিলোগৈ মই আকৌ আনিবলৈও যাব লাগিব এতিয়া ফেনখন লগাই থৈছোঁ ফেনখন তলত লগাই থৈছোঁ পাতি পাৰি থৈছোঁ পাতিতে শুম বুলি ভাবিছিলোঁ তাৰপৰা এতিয়া ফেনখন তলত চলি আছে কাৰণ গৰম দিছে বিচি আছোঁ আৰু এইফালে খেজুৰ এটা খাবলৈ লৈছোঁ খেজুৰটো আনিছিলোঁ সোণলৈ কিন্তু পেকেট খেজুৰ কোনে নাখায় সেয়েহে মই খাই ভাল পাওঁ কিন্তু সি খাই কিয় বেয়া পায় মই তাকে বুজি নাপাওঁ খেজুৰটো খাই ইমানেই আৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল বস্তু এইটো কিন্তু সি নাখায় তেনেকৈ মই এটা এটা খাই থাকোঁ এটা খাই লওঁ আৰু এইফালে আজি আচাৰ এটা আনিছোঁ আচাৰ খাই বহুতেই ভাল পাওঁ মই এইটো নিজে আনিছোঁ দেই সৰু এটা আনিছোঁ ডাঙৰ নাই অনা কিয়নো এইটো সাফৰ খুলি থাকিলে এইটো নেমু আচাৰ সাফৰটো খুলি থাকিলে মানে আচাৰটো খাই অকণমান কিবা তিতিকি নিচিনা হেৰি এটা হৈ যায় খোলা মেলা কৰি থাকিলে সেইটো কাৰণে সৰু এটা আনিছোঁ বিশেষ নাই ল'ব কমকৈ লৈছে পইচাটো আচাৰটো হ'লে ভাল লাগে ভাতকেইটা খাই আৰু আগত মই আমৰ আচাৰ বনাইছিলোঁ এটা মই খাই খাই আদায় কৰি দিলোঁ আমৰ আচাৰ আৰু এখেতে ইমান নাখায় কোনেও নাখায় বাৰু টেঙা বুলিলে মোক পাগল ইমানেই ভাল পাওঁ এতিয়া এই টেঙাই আনিছোঁ নেমু আচাৰ তাকে যিয়ে নহওক ভাজি চাজি কেতিয়াবা এলাহ লাগিলেও মানে নেমু আচাৰ অকণ ল'লে মানে ভাল লাগে আৰু ভাতকেইটা খাই সেই ৰূপটো চাওক বোৱা চাদৰ এখন লৈ আছোঁ দেই আজি তাকে গৰম বেছি আৰু ভাত পানী বনালোঁ ইমানেই গৰম হৈছে গেছটো জ্বলাই দিলে ৰুমটো মানে গৰমেই হৈ যায় আৰু শুনক আনিবলৈ যাবই হ'ব এতিয়া আৰু এতিয়া ভিডিঅ'টো অকণমান আৰম্ভ কৰিছোঁ ভিতৰতে তেনেকৈ ভিডিঅ' চিডিঅ' ইমান বনোৱা হোৱাই নাই গৰমো বেছি হৈছে আজি সেইটো কাৰণে কাটা ব্লাউজ পিন্ধি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ দেই আৰু মই ইয়াতে পাতি এটা পাৰি শুবলৈ লৈছিলোঁ কিন্তু শুবলৈ এতিয়া সময় নাই আৰু এইফালে বাহিৰলৈ আহিছোঁ অকণমান পাচলি বাকলিবিলাক আমাৰ আকৌ ইয়াত ডাষ্টবিনৰ গাড়ী নিদিলেও হয় গাঁত এটা খান্দি দিছে তাতে পেলাব পাৰি আৰু গৰমৰ উৎপাতত দেখিছেনে সেন্দুৰ বৈ আহিছে ঘামেদি ইমানেই গৰম হৈছে দেখিছেনে আৰু ৰ'দটো মই বেক কেমেৰা কৰি দিছোঁ চাওক কিমানেই ৰ'দ দিছে এইফালে দেখিছেনে আমাৰ থকা জেগাকণ অকণমান গাঁৱলীয়া নিচিনা থাকি ভাল লাগে আৰু গছ গছনি আছে গছ গছনি নাথাকিলেতো একেবাৰে থাকিবলৈ অসুবিধা হয় আহি পালেহি দেউতাকে আইচক্ৰীম আনিছা ভাল লাগে দেখোন এটা কালে আনিছা তিনিটা আনিছে স্কুলৰ পৰা অহা মাত্ৰ গোটেই ৰুমটো অৱস্থা নাইকিয়া কৰি দিয়ে শুনহত আহিলে আৰু আইচক্ৰীম 3টা লৈ আহিছিলে সেয়ে মোলৈও এটা লৈ আহিছে ন সেয়ে খাই ল'লোঁ ঠাণ্ডা বুলি আমাৰ ইয়াৰ সোণ বেটা আহিলে স্কুলৰ পৰা শুই আছে শুনছা
এয়া ভাত খাবলৈ লৈছোঁ দেই তলতে। এয়া দালি বনালোঁ, এয়া তিহু চাটনি আৰু এইফালে ঢেকীয়া ভাজিলোঁ আৰু ডিম আমলেট কৰিলোঁ। এয়া আচাৰ লৈছোঁ। দালি কচু বনাইছিলোঁ, দালিয়ে কচুৱে ধনিয়া দি দিছোঁ। এইফালে এখেতে খাই আছে আৰু ময়ো খাই লওঁ। শুনে যিহেতু ভাত নাখায়, এতিয়া সি স্কুলৰ পৰা আহি ভাত নাখায় প্ৰায়ভাগ। ময়ো ভাতকেইটা খাই লওঁ এতিয়া। বহুত গৰম হৈছে, ইয়াৰ ঘাম ওলাই আছে, একদম গৰমত থাকিব পৰা নাই। আজি গৰমটো বহুতেই বেছি আৰু ৰাতিপুৱাৰ পৰা যিহেতু ভাত খোৱাই নাই, এতিয়া ভাতকেইটা খাই লওঁ। দালি আৰু কচু বনাইছিলোঁ, দালিয়ে কচুৱে বিলাহী দি দিলে মই বহুতেই ভাল পাওঁ খাই, আৰু ধনিয়াও দি দিছিলোঁ। খাবলৈ বিৰাট ধুনীয়া হৈছে দালিকণ। শুনকো খোৱালোঁ, ময়ো হ'লোঁ আৰু সন্ধিয়া লগা অকণমান ওলাই আহিলোঁ মানে দোকানলৈ আহিছোঁ। কিয় জানেনে? শুনক হেনো আৰ্ট পেপাৰ লাগে। আৰ্ট পেপাৰ মানে বগাখন আছে ঘৰত, কালাৰখন নাই, সেয়েহে কালাৰ পেপাৰ এখন নিবলৈ আহিছোঁ। শুনক বোলে স্কুলৰ পৰা কিবা বনাবলৈ দিছে, সেয়েহে কালাৰ পেপাৰখন বোলে ভাল হয় বুলি কোৱা দেখি দুইটা আহিলোঁ ওলাই, আৰু এতিয়া সি নিজে আহিছে দোকানলৈ। বতৰটো আগবেলা যে কিমান গৰম আছিলে, আৰু এতিয়া বতৰটো চাওক, গোটেই ডাৱৰৰ নিচিনা হৈ আছে। এতিয়া দোকানলৈ আহিছোঁ, অকণমান দেৰি ৰৈ আছোঁ, যিহেতু দোকানত ধূপ জ্বলাই আছে। আৰু আমাৰ ফোন নিজেই আগবাঢ়ি গৈছে সি পেপাৰখন আনিবলৈ। তাৰ কিবা এটা স্কুলত কৰিবলৈ দিলে মানে তাৰ আগ্ৰহটো বহুতেই বেছি থাকে, আৰু সেয়া সি নিজেই লৈছে কালাৰ পেপাৰ এখন। কালাৰ মানে একেবাৰে ৰঙা ৰৈছে, আৰু সি পচন্দ কৰিছে। আৰু ৰুম আহি পালোহি, তাকো কিবা এটা কিনি দিলোঁ, খালে। আৰু ৰুম আহি পাই মানি এতিয়া বিশেষ দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো। আমাৰ ফোনে এতিয়া দেখিছেনে এইখন মেৰিয়াই লৈছে, মোক কৈছে ইয়াৰ ভিতৰেদি কেমেৰা কৰা। এয়া দেখিছেনে কি কাৰবাৰ কৰি আছে। আৰু তাক বোলে এইখন এতিয়া বনাই দিব লাগে, ডাঠ কাগজৰ এখন বিচনী ভালকৈ। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আজিলৈ ইমানটা সামৰণি মাৰিলোঁ, বাই বাই।